ঐ বলতো তুফানে মোক আজি চাৰিআলিত টেঙা কৰি দিলে নহয় কেলে কিনো হ'ল ঐ মন্দি শুন না প্লিজ মোৰ কথাবোৰ তই আজিকালি মন্দি নুশুনা হলি ফকৰ কথাহে কবি আৰু কিনো মন্দি শুনিম পাহৰি গলি ন এতিয়া তই তোৰ জিএফক চালা ময়ে তোলে পতাই দিছিলো এতিয়া মোৰ কথা তই নুশুন অকে অকে কচোন ক কিনো হ'ল তোৰ ৰাস্তাত আহি থাকোঁতে পখিলা এজনী ইমান ধুনীয়া লাগিছিলে গম পাৱ তোৰ পখিলাহে ভাল লাগিছে মই আকৌ কোনোবা ছোৱালী কথা কবি বুলিয়ে ভাবিছিলো ছোৱালীয়ে হয় মৰমতে পখিলা বুলি কৈছো ঠিক আছে বাৰু কোৱাচোন বাৰু মই যে এতিয়া তোৰ ওচৰলৈ আহি আছিলো তেতিয়া ৰাস্তাত ছোৱালী এজনী মোৰ ইমান ধুনীয়া লাগিলে মই তাইক চাই আছিলো চাই থাকোঁতে তাইৰ চেণ্ডেলযোৰ মোৰ বহুত ধুনীয়া লাগিলে তেতিয়া মই কৈ দিলোঁ নিজকে ৰখাব নোৱাৰি যে ভণ্টি তোমাৰ চেণ্ডেলযোৰ মোৰ বহুত ধুনীয়া লাগিছে তেতিয়া মোক ছোৱালীজনীয়ে কি ক'লে গম পাৱ চেণ্ডেলযোৰ খুলি পেলাই 200 মান দিওঁ নি ঐ তই হাঁহিটা তই মোক ফচালি চালা গম পাৱ ই মোক তেতিয়া কি ক'লে গম পাৱ না কানে ছোৱালীজনীয়ে তেনেকৈ কওঁতে বোলে কৈ দে বোলে ছোৱালীজনী ফ্ৰকটো ধুনীয়া লাগিছে বুলি মইতো হুলা ভাই মোলা কৈ দিলোঁ গম নাপাওঁ তাই যে বয়ফ্ৰেণ্ডটো ওচৰতে আছে বুলি আহি পেলাই মোক ইচ্ছা গৰু পিটন দিলে বেয়া শিকাইছে ৰে কয় আৰু যি টি কথা জেগাতে কবি আৰে ভাই তইও মোক তেনেকৈ কৈছনে তইতো জানই মই কেনেকুৱা মানুহ বন্ধু কি কৰিছ তই 7 মাৰি আছে আংকেল 7 এইটো কি বস্তু আকৌ 7 আপ খাইছো 7 আপ কোকো কোলাৰ ভিতৰত 7 আপ পাপা আজিকালি এনেকৈ আহে তুমি যোৱা তোমাৰ কাম আছে নহয় জানো বা আজিকালি কি যে হৈছে যি টি বস্তু য'তে ত'তে আহে বাবিতা মন কৰিবা সিহঁতক অলপ যি টি বস্তু য'তে ত'তে ভৰাই খাই আছে পণ্ডিতকেইটাই